Hey guys, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ গাইজ তো বলকচোন গাইজ আজি ভিডিঅ'টো আপোনালোকৰ মাজৰ পৰা আৰম্ভ কৰোঁ তো গাইজ মোৰ মানে কি হ'ল একেদিন বহুদিন ব্লগ দিব পৰা নাই গাইজ 3টা ব্লগ দি ৰৈ গ'লোঁ গাইজ মানে কি হ'ল মোৰ জ্বৰ পূৰা হৈ আছে গাইজ আৰু মানে ধূলি যোনবোৰ চাহ গছৰ পৰা সোমাই ন গাইজ সেইবোৰৰ কাৰণে মানে জ্বৰটো হৈ আছে তো সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি ব্লগটো বিশেষ একো নহ'লেও গাইজ এটা আপোনালোকে খবৰ পাব গাইজ যদি আপোনালোকে নাই চোৱা তেন্তে মই দেখাই দিম গাইজ একচুৱেলি কি হৈছে কথাটো আৰু আগন্তুক নৱবৰ্ষ আহি আছে গাইজ যিহেতু নৱবৰ্ষলৈ পূৰা ধামাকা ব্লগ পাব তো গাইজ যোনসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু আগৰ পৰা মোৰ চেনেলটোৰ ভিউজ কমি আহিছে গাইজ 200 ছাবস্ক্ৰাইবাৰ থকা স্বত্তেও ইমান কম ভিউজ আহিছে আপোনালোকে এনেকুৱা কৰিলেতো ভাল নালাগিব ন আপোনালোকে মোৰ সাহস কাৰণ ব্লগ বনোৱা আৰু ঘৰত মানে ছাপোৰ্ট নিদিয়ে গাইজ তো আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়া মই ব্লগ বনাই থাকিবলৈ বাধ্য হ'ম তো গাইজ বলকচোন আৰু কি হৈছে আপোনালোকক কি দেখুৱাম তো চাব বলক গ'লো ঘৰ আৰু ঘৰত মানে বৌয়ে কি কৰি আছে গাইজ গম পায়নে আজি মানে নেটটো গাই আছে একদম একেবাৰে শ্ল' চলিছে তাৰ কাৰণে মানে বৌয়ে চাইছে টিভিত চিৰিয়েল গাইজ পূৰা চিৰিয়েল চোৱাত ব্যস্ত ৰ'ব লাইটটো জ্বলাই আপোনালোকক দেখুৱাই দিম গাইজ পূৰা সোমাই গৈছে নেকি অ' গাইজ গান শুনি আছে চব তো গাইজ মই দেখুৱাম কোৱা বস্তুটো আপোনালোকক দেখুৱাম ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল নহয় গাইজ এবাৰ মানে কেলেণ্ডাৰটোত হ'ল কি গাইজ গম পাইছে নাই বৰ ডাঙৰ কথা এটা হৈছে আপোনালোকে চাওকচোন বহুত চিন্তাত বহি দিছে গাইজ চিন্তাত বহিছে নে কোৱা বহুত চিন্তা গাইজ আপোনালোকে গাইজ চাওকচোন 30 ডিচেম্বৰৰ পিছত সদায় 31 ডিচেম্বৰ আহে গাইজ তো ইয়াত আছে 31 জানুৱাৰীৰ পিছত কেনেকুৱা 1 জানুৱাৰী হ'ব গাইজ কি আচৰিত কথা বাৰু এইটো আপোনালোকে নিজেই চাওকচোন গাইজ 30 ডিচেম্বৰৰ পিছত সদায় 31 ডিচেম্বৰ তাৰপিছত 1 জানুৱাৰী আহে তো ইয়াত 31 জানুৱাৰীৰ পিছত 1 জানুৱাৰী মানে 31 জানুৱাৰীটো আগত হৈ গ'ল নেকি নে মানে কি কৰিব খুজিছিলে একো বুজি নাপাওঁ গাইজ মানে এইটো হ'ল কি একচুৱেলি গাইজ এইটো ভুল হৈছে নে সঁচাকৈ এবাৰ 31 ডিচেম্বৰটো নাহে অকল আমাৰ কেলেণ্ডাৰতে হৈছে নে বেলেগৰ হৈছে জানো আমাৰে কেলেণ্ডাৰত হৈছে নে বেলেগৰ কেলেণ্ডাৰত হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইজ মানে বৰ চিন্তাত পৰি গ'লোঁ গাইজ মানে 31 ডিচেম্বৰ দিনটোত মোৰ লগৰ ছোৱালীজনী বাৰ্থডে গাইজ আৰু তাইক গিফ্ট দিয়াৰ স্বত্তে মই কেলেণ্ডাৰখন চাইছিলোঁ মানে আমাৰ ঘৰত ইংৰাজী কেলেণ্ডাৰ আছে তথাপি মই অসমীয়া কেলেণ্ডাৰটোত মানে চকু পৰিলে তো হঠাৎ দেখিছোঁ যে 31 ডিচেম্বৰ নাই 31 জানুৱাৰী আছে মানে এইটো গাইজ হৈছে কি মানে বহুত চিন্তনীয় বিষয় হৈ গৈছে বৌ আৰু মই পূৰা চিন্তাত গাইজ আপোনালোকে ভয় খাব নালাগে গাইজ মানে কি হ'ল কেলেণ্ডাৰটোত কোনোবাই লিখোঁতে হয়তো সেইটো ভুলকৈ লিখিলে 31 ডিচেম্বৰ নিলিখি 31 জানুৱাৰী লিখি দিলে তো গাইজ মানে আপোনালোকে যদি কোনো কথাটো ভালকৈ চোৱা নাছিলে তো ভিডিঅ'টো চাই আপোনালোকে চাবচোন ভুলটো আৰু ভুলটো একচুৱেলি ভুলটো কৰিব নালাগে ন কনফিউজিঙত আমি পৰি যাওঁ ন তো সেইটো কাৰণে আৰু ভিডিঅ'বোৰ আপোনালোকে এনেকৈ চাই থাকিব গাইজ আৰু মোৰ ভিডিঅ'বোৰ যাতে আগৰ মানে এইটো 2023 চনত যাতে বিশেষকৈ বেছি পপুলাৰ হৈ যায় মই তাৰে কামনা কৰিছোঁ গাইজ আৰু আপোনালোকে মোক বিশেষভাৱে ছাপোৰ্ট দিব বুলিকৈ আশা থাকিলে গাইজ আৰু লগতে আমাৰ বৌ ভাগৰ চেনেল এটা আছে চেনেলটোৰ নামটো কওক আতুমণি কিচেন যদি কোনোবাই নাই চোৱা তেতিয়াহ'লে আপোনালোকে চাই দিব আৰু মানে চেনেলটোত বৌয়ে খানা বনোৱা ৰেচিপি শিকায় তো আপোনালোকে চাই দিব আৰু মোৰ ভিডিঅ'বোৰ লগতে বৌৰ ভিডিঅ'বোৰ চাব কাৰণ মই বনিলে বৌ বনিলে ভাল লাগিব ন আপোনালোকৰো ভাল লাগিব আৰু মোৰ পৰা আপোনালোকে কথা শুনিব পাব আৰু বৌৰ পৰা শিকিব পাব মানে চব্জি একচুৱেলি কেনেকুৱা বনায় তো গাইজ আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোক ছাবস্ক্ৰাইব কৰি দিব গাইজ তো ইমানেই গাইজ আজিলৈকে আৰু ব্লগটো ভাল লাগিলে যদি লাইক এটাতো কৰিবই আৰু